हेलो एवरीवन मोर चेनेलर अन्य এটা নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰোতে 1 বাজিল। কি দেখাব পাৰো নাজানো আৰু ভিডিওটো আৰম্ভ কৰি লৈছো। আশা কৰিছো এই ভিডিওটো চাই আপোনালোকে ভাল পাব আৰু বহুত বেছি মৰম দিব। তেনেহলে বলকচোন পলম নকৰি ভিডিওটোলৈ আগবাঢ়ো। খুব ৰ'দ দিছে। এয়া দুটা কলডিল পাৰি আনিলো। আচাৰ বনাম বুলি ভাবিছো। একে আপোনালোককো দেখাও কেনেকৈনো বনাইছো মই কলডিলৰ আচাৰ। আচাৰ বনাবৰ কাৰণে মই কলডিলখিনি কুটি লৈছিলোঁ আৰু আনফালে পানী উতলি থাকিবলৈ দিছিলোঁ। এতিয়া উতলিছে পানীখিনি। ইয়াত মই কলডিলখিনি দি দিম আৰু 10-15 মিনিটমানৰ কাৰণে বইল কৰি ল'ম। এতিয়া কলডিলখিনি নমাব পৰা হৈ গৈছে। মই এইখিনি জুইৰ পৰা নমাই ল'ম। এতিয়া কলডিলৰ আচাৰ বনাবৰ কাৰণে ইয়াত লৈ লৈছোঁ মই মছলাখিনি। গোটা মছলাৰ ভিতৰত লৈছোঁ এয়া 5 ফোৰণ আৰু এয়া অলপ চফ লৈছোঁ আৰু জিৰা গুড়ি, ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ আৰু কেইকুহমান নহৰু লৈছোঁ আৰু লগতে লৈছোঁ এটা নেমুৰ ৰসৰ প্ৰয়োজন হ'ব আচাৰ বনাওঁতে। বইল কৰা কলডিলখিনি মই খৰাহী এটাত কাঢ়ি লৈছোঁ আৰু এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। কলডিলখিনি ঠাণ্ডা হৈ গ'ল আৰু এক্সট্ৰা পানী অলপ আছিলে সেইখিনিও চেপি পেলালোঁ। এতিয়া ইয়াত মই দি দিম হালধি আৰু নিমখ প্ৰয়োজন অনুসৰি আৰু এইখিনি মিহলি কৰি পেলাম আৰু লগতে দি দিম নেমুৰ ৰসখিনিও। সকলোখিনি মিহলাই পেলাব লাগিব ভালদৰে। এতিয়া নিমখ, হালধি আৰু নেমুৰ ৰসখিনি ভালকৈ মিক্স কৰি পেলালোঁ এইখিনিত। এতিয়া এখন চালনীত শুকাবলৈ মেলি দিম। বেছি সময়ৰ কাৰণে শুকাব নালাগে, মাত্ৰ কলডিলখিনি জৰজৰীয়া হৈ যোৱালৈকে ৰখাই থ'লেই হ'ব। আজিতো খুব ৰ'দ দিছে, সোনকালে হৈ যাব। কলডিলখিনি ৰ'দত দি আহিলোঁ। খুব ৰ'দ দিছে আজি। ছোৱালীক গা ধুবলৈ দি থৈ আহিছিলোঁ। এতিয়া চাই থৈ আহোঁগৈ তাইক ধুব পাৰিছেনে নাই। হৈছেনে পানী শেষেই হ'ল নি? পাৰিছা ধুবলৈ? আমাৰ শুনুজনী নিজে গা ধুব পৰা হৈছে আৰু ন? বিয়াই হ'ব আৰু কেইদিনমান হ'লে। দৰালৈ নোযোৱা নি? দৰালৈ যোৱা বিয়া নহয় উলুলু বিয়া আকৌ। তেনেকুৱা হ'বা। ধুই লোৱা সোনকালে। কলডিলখিনি মই ৰ'দৰ পৰা উঠাই আনিলোঁ। চাওকচোন কিমান ধুনীয়া এনেকৈ জৰজৰীয়া হৈ গ'ল। গাত লাগি থকা পানীখিনিহে শুকাব লাগে। এতিয়া আচাৰ বনাব পৰা হৈ গৈছে। আজি ৰ'দ বেছি, সেইটো কাৰণে বেছি সময় নালাগিলে শুকাওঁতে এইখিনি। এতিয়া আচাৰ বনাবৰ কাৰণে মই তেলখিনি গৰম কৰি যিখিনি মছলা আগতে দেখুৱাইছিলোঁ সেইখিনি এতিয়া তেলত দি ল'ম। আৰু গোটা মছলাখিনি মই অলপ ৰাফকৈ খুন্দি লৈছিলোঁ। কলডিলখিনি অলপ ভাজি ল'ম। কম তেল দিছোঁ, পিছত মই কেঁচা তেল ব্যৱহাৰ কৰিম, সেইকাৰণে কমকৈ তেল দিছোঁ। এতিয়া এইখিনি অলপ সময় ভাজি ল'ম, 5-10 মিনিটমান। এইখিনি প্ৰায় হৈ গৈছে আৰু আচাৰত অলপ জ্বলা হ'লে ভাল লাগে, কিন্তু মোৰ ওচৰত জলকীয়া নাই, সেইকাৰণে এতিয়া মই ৰেড চিলিকে দি দিছোঁ। কলডিলখিনি ভাজি হৈ গ'ল। এতিয়া এইখিনি বৈয়ামত ভৰাই থ'ম মই। আচাৰ ইমানখিনিয়ে হ'ল আৰু এতিয়া ইয়াত মই কেঁচা মিঠাতেল দি দিম। এইকেইদিন খুব ৰ'দ দি আছে আৰু সদায় ৰ'দত উলিয়াই দি থাকিলে এইখিনি সোনকালে খাবলৈ হৈ যাব। মোৰ কলডিল আচাৰ ৰেচিপিটো কেনে লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। এতিয়া গা পা ধুই লৈছিলোঁ অলপ, একে অৱস্থা হ'ল। পিছে ৰ'দটো এতিয়ালৈকে ভালকৈ কমাই নাই, মানে ইমান গৰম হৈছে আজি। তাতে আজি ভাওনা আছে গাঁৱৰ নামঘৰত, আলহীও আহিব। সেইফালে টিকলিটো মাকে থৈ গ'লহি, ববৌৰ ওচৰত থৈ গ'লহি ন?
মা কাম কৰিব এতিয়া আমাৰ শুনো ববৌ ওচৰত খেলি থাকিব এইফালে হাই কৈ দিয়া আমাৰ ববৌ ভিউৱাৰ্ছক হাই কৈ দিয়া আকৌ হাই কৈ দিয়া হাই ববৌ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই কৈ দিয়া নোপোৱা আজি হাঁহি ওলাই নে কি হ'ল হাঁহিটো কি হ'ল আজি আমাৰ শুনো হাঁহিটো কি হ'ল এতিয়া আলহীৰ কাৰণে ৰাতিৰ সাজৰ যোগাৰ কৰি আছোঁ বনাই আছোঁ হাঁহৰ মাংস আলহীক অলপ দেখুৱাম বাৰু এতিয়া সময়ে পোৱা নাই দেখুৱাবলৈ চাহ ভাতৰ যোগাৰ কৰি থাকোঁতে এয়া এইফালে বনাই আছিলোঁ জ্বলা ভাজি দিবৰ বাবে এয়া মই কুটি লৈছিলোঁ পচলা ডাঙৰকৈ এনেদৰে মাংসত পচলা ডাঙৰকৈ কুটি খাই পাইছেনে বাৰু যদি পোৱা নাই এবাৰ খাই চাবচোন বহুত টেষ্টি হয় ভিডিঅ'বোৰৰ মাজত বিশেষ কিবা এটা দিবলৈ পালে ভাল লাগে আজি পচলাৰ এই জুতিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ ভিডিঅ'টোত যদি আপোনালোকে কিবা বেয়াও পাইছে তেনেহ'লে শুধৰাই দিব বুলি আশা ৰাখিলোঁ মই আগলৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম এয়া আমাৰ মাংস আৰু পচলাৰ জ্বলা ভাজি ৰেডি হৈ গৈছে চাওকচোন পচলাখিনি কিমান ধুনীয়াকৈ ছফ্ট হৈ গৈছে একেধৰণে খাই যদি আমনি লাগে তেনেহ'লে এনেদৰে এবাৰ খাই চাব বিৰাট টেষ্টি হয় মই এনেদৰে খাই বহুত ভাল পাওঁ সেইকাৰণে আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ যদি কোনোবাই আগতে এনেদৰে খাইছে কমেণ্ট কৰিবচোন আৰু যদি খোৱা নাই এবাৰ খাই চাব আমি ভাওনা চাবলৈ যাওঁ আৰু দেই এয়া আমাৰ ভাওনা চোৱা ৰাইজ এইফালে কুৰি এইফালে বাচ্চা পাৰ্টি কিমান দেখিছেনে এয়া দেউতা বহি আছে আৰু এয়া ভাওনা চাবলৈ আহিছিলে আলহী বাইদেউৰ পেহী ইফালে বাইদেউৰ ল'ৰাটো মই ভাওনা চাবলৈ নাযাওঁ বাৰু কালিলৈ পথাৰলৈ যাব লাগিব সেইকাৰণে টোপনি খতি নকৰোঁ বুলি ভাবিছোঁ এইফালে মায়ে অকল পিঠিটোহে দেখালে এয়া ভণ্টি আৰু ভণ্টিৰ বান্ধৱীজনী আৰু সেয়া বাইদেউ আৰু বাইদেউৰ ছোৱালীজনী আন্ধাৰ হৈ আছে তথাপিও দেখুৱালোঁ আৰু অলপ এতিয়া চবেই ভাওনা চাবলৈ গ'লগৈ দেউতা আৰু মই আছোঁ ঘৰত আৰু প্ৰায় 10:30 মানে বাজিলে সেইকাৰণে ভিডিঅ'টো সামৰি পেলাওঁ বুলি ভাবিছোঁ ইমানতে সকলো ভালে থাকক সুস্থ হৈ থাকক আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে গুড নাইট বাই বাই